সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু দিৱস। আজি নাওকটাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকল, তাৰপিছতে আমাৰ উত্তৰ পূব কামৰূপ সাহিত্য সভা আৰু নৱসুৰ সংঘৰ সদস্যসকলে মিলি ইয়াতে আমি এই ভূপেন হাজৰিকাৰ যি মৃত্যু দিৱস, সেই দিৱসটি আমি উদযাপন কৰিছোঁ। আৰু এই মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আমি ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী এটা ৰাখিছিলোঁ। তাৰপিছতে আমি আজি দশম বাৰ্ষিক হিচাপে 10 গছি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু ভূপেন হাজৰিকাৰ যি গীত, সেই গীত মানে স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশনৰ এটি আমি কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ এটি নাগাৰা নামৰ দল আমি আমন্ত্ৰণ কৰিছিলোঁ, আৰু সেই নাগাৰা নামৰ দলটোৱে আমাৰ নাম প্ৰদৰ্শন কৰিব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলে আমি উদ্যোগ লৈ নাওকটাৰে এটি নৱসুৰুজ সংঘ আৰু উত্তৰ পূব কামৰূপ সাহিত্য সভাৰ সহযোগত আমি যে নাওকটাত, বাক্সা জিলাৰ নাওকটাত ভূপেন হাজৰিকা দেৱৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰিছোঁ। আমি ইয়াতে নামদলতি মাতিছোঁ আৰু ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠান আয়োজন কৰিছোঁ। যথেষ্ট সংখ্যক ৰাইজৰ সহযোগিতা পাইছোঁ। আমি ৰাইজক ধন্যবাদ দিছোঁ, লগতে আমি সংবাদকৰ্মীসকলক বিনম্ৰতাৰে ধন্যবাদ জনাইছোঁ। গতিকে আগন্তুক দিনত যাতে আমি এনেধৰণৰ অনুষ্ঠান কৰি যোৱাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিক উপলক্ষে আমি পূব দেফেলী আঞ্চলিক ছাত্ৰ সন্থাই দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিছোঁ। আৰু আমাৰ পূব দেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত পাকুধৰ নাথদেৱ, তেখেত আমাৰ প্ৰাক্তন নেতা, আছু নেতা। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে নাওকটা অঞ্চলৰ সমাজসেৱক মানিক কুমাৰ দেৱ আৰু নাওকটা মিলন হাইস্কুলৰ সহকাৰী শিক্ষক ৰবীন কুমাৰ ডেকা। আৰু আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এই যি শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমি 500 চাকি বন্তিৰে আমি তেখেতক আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী চলাই নিছোঁ। আৰু তেখেতৰ যি অসমবাসীৰ কাৰণে মহৎ অৱদান, সেই অৱদানক আমি অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ইয়াৰ পৰাই আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।